এয়া চাওক কাৰ্বি আংলঙৰ ভেলৌঘাটৰ জলপ্ৰপাত। এই জলপ্ৰপাত আমি সৰুপথাৰ মহাবিদ্যালয় অসমীয়া বিভাগ আহিছোঁ। ইমান সুন্দৰ এটা জলপ্ৰপাত, পৰ্যটনৰ যথেষ্ট সম্ভাৱনীয়তা আছে। মই ভাবোঁ কেৱল অসমৰে নহয়, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এই জলপ্ৰপাতৰ যি নৈসৰ্গিক শোভা, এই নৈসৰ্গিক শোভা উপভোগ কৰিবলৈ মানুহ আহিব। কাৰ্বি আংলঙৰ প্ৰশাসনে এই জলপ্ৰপাতলৈ অহাৰ যি বাট পথ, সেই বাট পথ সুগম কৰক, সুবিধা দিয়ক, লগতে বাহিৰত প্ৰচাৰ কৰক। বাহিৰৰ নহয়, অসমৰে যদি বছৰি হাজাৰ হাজাৰ পৰ্যটক এই জলপ্ৰপাত উপভোগ কৰিবলৈ আহে, জলপ্ৰপাতৰ নৈসৰ্গিক দৃশ্য উপভোগ কৰিবলৈ আহে, মই ভাবোঁ কাৰ্বি আংলঙৰে যথেষ্টখিনি ৰাজহ উপভোগ আহৰণ কৰিব পাৰিব। গতিকে অতি সুন্দৰ জলপ্ৰপাত, খুব ভাল লাগিছে। সকলোকে মই আমন্ত্ৰণ জনাইছোঁ, আপোনালোকে আহক, এই জলপ্ৰপাত চাবলৈ আহক।